হেল্ল' বন্ধু বান্ধৱীসকল, সকলোৱে কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকে চাই আছে উজ্জ্বল ফাৰ্ম ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজি মই কথা পাতিম যে হাঁহক কি দানা বা ঘৰচীয়া হিচাপে দানা বনে খোৱালি হাঁহবোৰ খুব সোনকালে ডাঙৰ হয় বা ভাল এটা গ্ৰোথ লয়। চাওক, এতিয়া মই দেখাই আছোঁ। ইয়াতে মোৰ আছে দানা, আটক চাউলৰ গুড়ি আৰু আমাৰ যিটো আমি ঘৰচীয়াভাৱে উহা বুলি কওঁ, উহা চাউলৰ ফাঁকিটো মল, সেইটো আছে। সেই তিনিটা বস্তু চাওক, এইটো হ'ল আটক চাউলৰ গুড়ি, ইমান সুন্দৰ মিহি কৰি দিছে। আৰু এইটো হ'ল সেই উহা চাউলৰ গুড়ি, মানে হৈছে মল এইটো। আৰু লগতে দানা আছে। এই বস্তু দানা মই ফ্ৰী ষ্টেটাছটো খুৱাই আছোঁ। আৰু এইবোৰ বস্তু খুৱাওঁতে খুব চাই চিন্তি খুৱাব লাগে। দানাটো চাওক কি সুন্দৰ কোৱালিটিৰ দানা। আৰু এই দানাটো মই খুৱাই খুব এটা সফল বুলিও ক'ব লাগিব। দানাটো খুব ভাল দানা, যিহেতুকে ভাল এটা গ্ৰোথ আহি আছে দানাটোৰ পৰা। মোৰ হাঁহবিলাক আপোনালোকে চালেই গম পাব। আৰু এতিয়া দানা দেখুওৱা চেচ, মই হাঁহবিলাক দেখুৱাম। চাওক, মই এই দানা আৰু লগতে চাউলৰ গুড়ি, আটক চাউলৰ গুড়ি আৰু মল, উহা চাউলৰ গুড়িটো, মানে এই তিনিটা বস্তু মিক্সাৰ কৰি ইহঁতক দিওঁ। আৰু কেতিয়াবা মানে মই ভাত বনাইও দিওঁ। চাওক, হাঁহবিলাক ইমান সুন্দৰ গ্ৰোথ হৈছে। এয়া 27 দিনৰ পোৱালি, ইহঁতৰ বয়স 27 দিন, দেখা পাই আছে। 27 দিন বয়সত ইমান সুন্দৰ এটা গ্ৰোথ লৈছে, দেখিছে। আৰু এই দুটা মানে খৰা হৈ গ'ল। মই 2-3 দিন ঘৰত নাছিলোঁ, সেই সময়টোতে খৰা হৈ গ'ল। জানক ভাল হৈ যাব, ভাল হৈছে, আগতকৈ বহুত ভাল হৈছে। এই দুটা মই মেডিচিন আনিছোঁ, মেডিচিন ইউজ কৰি আছোঁ, আগতকৈ বহুত ভাল হৈছে। আৰু 4জন আছিল, 2জন ভাল হৈ গ'ল আৰু 2জন আছে। ইহঁতে 2জনো ভাল হৈ যাব, কথা নাই। কিন্তু চাওক, আৰু মই হাঁহৰ গোটবিলাক দেখা পাই ভাল লাগিছে। কাৰণটো হৈছে কি, মই ফ্ৰী জেগাত ৰাখিছোঁ যাতে, আৰু ইহঁতক দিনত ইয়াতে ৰাখোঁ, দিনটো ৰাতি বেলেগ জেগাত ৰাখোঁ। আৰু চাওক, ইহঁতে এতিয়া পানী খাই আছে খুব সুন্দৰকৈ। পানী খোৱা লোৱা হ'ল। এতিয়া মানে ইহঁতে ৰেষ্ট কৰিব, কিন্তু মই ৰেষ্ট কৰিব দিয়া নাই, অলপমান ঘূৰা পকা কৰি আছোঁ, মানে ভিডিঅ'টো বনাই আছোঁ। আৰু মোক দেখা পাই নহয়, মোবাইলটো দেখা পাই অকণমান ইহঁতে ভয় কৰি আছে। মোক দেখা পালেতো পূৰা আহি যায়, ভৰি চৰি পূৰা মানে সেই কৰি থাকে। আৰু দেখিছে মোৰ বেটটো, সেইটো সিফালেদি মই অকণমান সেনেকুৱা কৰি বেৰ দিছোঁ। নেট নাই, নেট আনিম মই। আৰু ইফালেদি এনেকুৱা কৰি নেট আছে। আৰু ইফালেদি মোৰ যি বেৰাবোৰ আছিল, সেই বেৰাবোৰ এনেকুৱা কৰি ঘূৰণীয়াকৈ বান্ধি দিছোঁ ইয়াত, দেখিছে। এইফালে এইখিনি খৰি আছে, খৰিখিনি মই ছাইড কৰি দিম নতুন পোৱালি আহিলে। আৰু চাওক, অকল দানাত আপোনাৰ ভাল যিমানেই খুৱাই কাম নহ'ব। কিছুমান মেডিচিন সাধাৰণ হিচাপত, যাতে ইহঁতৰ বেমাৰ আজাৰ নহয়, আয়ুৰ্বেদিক মেডিচিন এটা, আৰু লগতে হৈছে ফিমাৰেলটো খুৱাই থাকিব পাৰিলে ভাল। ফিমাৰেলটো 5 দিন এবাৰকৈ 100 হাঁহৰ পোৱালিক মিনিমাম 10 ml কৈ খুৱাই থাকক, একো অসুবিধা নহয়। সেইটো ভিটামিন হয়, সেইটোত একো ছাইড ইফেক্ট নাই। আপোনালোকে, মই আশা কৰোঁ যে মই যেনেকুৱাকৈ কৰি আছোঁ, মই সেইটো কথাই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আৰু মই ভাবোঁ মোৰ মতে কৰিলে সফল হ'ব। সেইটো আৰু মোৰ কথাটো মই কৈছোঁ, আৰু বাদ বাকী কোনে কেনেকৈ কৰে যাৰ ব্যক্তিগত কথা। চাওক, বহুতে কমেণ্টত সোধে যে আপুনি কি ইউজ কৰি আছে, কেনেকৈ কৰে, সেইটো কথাই মই কৈছোঁ। চাওক, মই ফিমাৰেলটো পাৰ দিন 10 ml কৈ ইহঁতত খুৱাই আছোঁ, পানীৰ লগত মিহলাই ধুনীয়াকৈ দি দিওঁ। ইয়াতে খাই লৈ, কোনো অসুবিধা নাই। আৰু ইয়াতে মই অকণমান পাতবিলাক ৰাখিছোঁ, মানে ইয়াতে যেতিয়া মানে গা চা ধুই আহে, ইয়াতে এই পাতখিনিৰ ওপৰত
অলপ ৰেষ্ট কৰি লেতেৰা নহয় তেতিয়া আৰু সেই হিচাপত ৰাখি দিছোঁ। দেখিছে সিহঁতে মোৰ পিনে আহি আছে, চাওক কি সুন্দৰ এটা গোট লৈছে। দেখিছে সুন্দৰ এটা গোট লৈছে আৰু কিছুমানে পানী খাই আছে। পানী দিয়া নাই, পানী ইয়াতে আছে, মই দি দিম পানীটো। দেখিছে আৰু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।